নমস্কাৰ ৰাইজ, প্ৰায় 10-12 দিনৰ পাছত আকৌ উভতিবলগীয়া হ'ল। এনেদৰে যে কিমান টিকটৰ পইচা গৈছে তাৰ কোনো হিচাপেই নাই। মন নাছিল, কিন্তু আহিবতো লাগিবই। এইফালে আমাৰ ৰুমৰ কাষতে শেৱালিজোপা ইমান ধুনীয়াকৈ সৰি আছে, দেখি একদম মনটো ভাল লাগি গ'ল। এই সময়খিনি অৱশ্যে সকলোৰে প্ৰিয় আৰু ময়ো কিন্তু খুব বেছি ভাল পাওঁ। ওলাই আহি দেখিলোঁ বিশ্ববিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ একদম ধুমধামেৰে চলি আছে। আগতেও পাইছোঁ, কিন্তু এইবাৰ হয়তো অকণমান বেলেগ হ'ব, যিহেতু বিশ্ববিদ্যালয় ভেদে অকণমান প্ৰচাৰবিলাক বেলেগো হয়। আহি পালোহি আৰু দেখিলোঁ যে ডিপাৰ্টমেণ্টৰ সন্মুখতো এনেদৰে লগোৱা আছে। সোমাই গ'লোঁ, গৈ দেখিলোঁ যে দাদা বাসকলে প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। অকণমান দেখুৱাওঁ। যি কি নহওক, মানুহখিনি ইমান বেছি কষ্ট কৰে, তাকে দেখি মোৰ কেতিয়াবা বেয়াও লাগে। আমাৰ লগৰখিনিকো অকণমান ভিডিঅ'ত উঠাই দিলোঁ মই। আমি মানে এইবিলাক শুনি আছোঁ, চাই আছোঁ, কাৰোবাৰ গান গাব নাচিবও লগাইছোঁ। এনেদৰে আমাৰ ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। আজিলৈ ইমানেই, বাই।